নমস্কাৰ প্ৰতিমবালে সমুদ্ৰ দৰ্শক স্বাগতম ষ্টুডিঅ'ত মই প্ৰহিকা ৰাজ্যৰ একাংশ ধাবাত এতিয়া চলিছে অশ্লীলতাৰ বেহা আৰু এই বেহাত লিপ্ত হৈ থকা পৰিলক্ষিত হৈছে একাংশ ধাবাৰ মালিকো এবাৰ একাংশ যুৱক যুৱতীয়ে অশ্লীল সিনেমাৰ নিৰ্মাণৰ ঠাই হিচাপে বিবেচনা কৰি লৈছে ৰাজ্যৰ একাংশ ধাবা আৰু জনাইছো সবিশেষ খবৰ ধাবাত নিৰ্মাণ হয় অশ্লীল সিনেমা ধাবাৰ আছুতীয়া কেবিনত চলিল দৃশ্যগ্ৰহণ গুৰেশ্বৰত নিৰ্মাণ হল ব্লু ফিল্ম ধাবাৰ আছুতীয়া কেবিনত মোবাইলেৰে কৰা হল দৃশ্যগ্ৰহণ 10 মিনিট দৈৰ্ঘ্যৰ ব্লু ফিল্ম নিৰ্মাণ কৰি দিয়া হল ইন্টাৰনেটত সোশ্যাল মিডিয়াটো ভাইৰেল হৈ পৰিছে ভিডিঅ' চিনাক্ত কৰা হৈছে নায়ক নায়িকাক কিন্তু আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে দৃশ্যাংশ দেখিবলৈ পাইছে ৰাজ্যৰ একাংশ ধাবাত এতিয়া অশ্লীলতাৰ বেহা চলা পৰিলক্ষিত হৈছে আৰু এই কাৰ্যত একাংশ ধাবাৰ স্বত্বাধিকাৰী জড়িত থকা পৰিলক্ষিত হৈছে এবাৰ গুৰেশ্বৰৰ এখন ধাবাত নিৰ্মাণ কৰা হল ব্লু ফিল্ম আৰু ইতিমধ্যে দৃশ্যাংশসমূহ নেটত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ধাবাখনৰ স্বত্বাধিকাৰী কিন্তু এই পৰ্যন্তলৈকে নায়ক নায়িকা চিনাক্ত হৈছে যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু দৃশ্যাংশ ইমানেই অশ্লীল যে আমি আপোনালোকক অসম্পাদিত ৰূপত সেইসমূহ দেখুৱাব নোৱাৰো আৰু এনে ধৰণৰ দৃশ্যাংশ আসলতে এনে ধৰণৰ কাম কিমান আসলতে অশ্লীল সেয়া হয়তো আপোনালোকে কল্পনা কৰিব নোৱাৰে কেনে ধৰণৰ এই যিসমূহ দৃশ্যাংশ ইতিমধ্যে আমি সম্পাদিত ৰূপত দেখুৱাই আছো আপোনালোকক কিন্তু ৰাজ্যৰ এতিয়া একাংশ ধাবাত এতিয়া অশ্লীলতাৰ বেহা চলা পৰিলক্ষিত হৈছে আৰু তেনে ঘটনা সংঘটিত হৈছে গুৰেশ্বৰত আৰু এবাৰ গুৰেশ্বৰৰ এখন ধাবাত নিৰ্মাণ কৰা হল ব্লু ফিল্ম আৰু ইতিমধ্যে আৰক্ষীৰ ৰুখত পৰিছে ধাবাখনৰ স্বত্বাধিকাৰী কিন্তু এই ব্লু ফিল্মৰ নায়ক নায়িকাসমূহ দুজনক চিনাক্ত হোৱাৰ পাছতো কিন্তু এই পৰ্যন্তলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু একাংশ ধাবাত এতিয়া এনে ধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱা পৰিলক্ষিত হৈছে প্ৰকৃততে এইসমূহ ধাবাক আসলতে কোনে নাকি লগাব সেয়া কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন কাৰণ দেখিবলৈ পোৱা যায় প্ৰায় এনেকুৱা ধৰণৰ ঘটনা ৰাজ্যৰ একাংশ ধাবাত সংঘটিত হৈ আহিছে কেতিয়াবা যদি নাৰী দেহৰ লগত নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত একাংশ লোকক আটক কৰা হয় কেতিয়াবা এনে ধৰণৰ অশ্লীলতাৰ বেহা চলে একাংশ ধাবাত গতিকে সেইসমূহ ধাবাৰ বিৰুদ্ধে ইতিমধ্যে বহু বাতৰি পৰিবেশন কৰি থকা হৈছে কিন্তু তাৰ পাছতো নাকি লগাবলৈ সক্ষম হোৱা নাই সেই ধাবাসমূহত আৰু এবাৰ গুৰেশ্বৰতো সংঘটিত হৈছে তেনে ঘটনা গুৰেশ্বৰৰ এখন ধাবা নিৰ্মাণ কৰা হল ব্লু ফিল্ম আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ধাবাখনৰ স্বত্বাধিকাৰী কিন্তু নায়ক নায়িকা চিনাক্ত হোৱাৰ পাছতো এই মুহূৰ্তলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু ইতিমধ্যে দৃশ্যাংশ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে আসলতে এসমূহ কাম তেওঁলোকে ব্যক্তিগত জীৱনত কি কৰিছে সেয়া হয়তো কোনো লোকৰে তাক চাবলৈ বা তেওঁৰ বিষয়ে কিবা ক'বলৈ কোনো দৃষ্টতা নকৰে কিন্তু এনে ধৰণৰ ৰাজহুৱা স্থানত এখন ধাবাত যেহেতু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে তাত সুস্বাদু খাদ্যৰ বাবে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে আৰু একাংশ এনে ধৰণৰ ৰাজহুৱা স্থানত আসলতে এনে ধৰণৰ কাম সংঘটিত কৰা এনে ধৰণৰ অশ্লীলতাৰ বেহা মেলা আসলতে কিমান যুক্তিসংগত সেয়া কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন আৰু এনে ধৰণৰ একাংশ ধাবাই আছুতীয়া কেবিনৰ নামত এনে ধৰণৰ অশ্লীলতাৰ বেহা মেলিছে এতিয়া
ৰাজ্যত কেতিয়াবা দেখিবলৈ পোৱা যায় নাৰীদেহ ব্যৱসায়ীৰ লগত জড়িত একাংশ লোকে ধাবাৰ কেবিনসমূহ বাছি লয় আৰু কেতিয়াবা এনেধৰণৰ অনৈতিক কাৰ্যকলাপ বা এনেধৰণৰ অশ্লীল ছবি নিৰ্মাণৰ বাবেও একাংশ লোকৰ সহজ টাৰ্গেট হৈ পৰে ধাবাৰ কেবিনসমূহ গতিকে ৰাজ্যত এনেধৰণৰ একাংশ ধাবা এতিয়াও আছে যিসমূহ ধাবাত এতিয়া এনেধৰণৰ অশ্লীলতাৰ বেহা চলে আৰু এই ধাবাসমূহৰ বিৰুদ্ধে বাৰংবাৰ বাতৰি পৰিৱেশন কৰি থকা হৈছে কিন্তু কিহৰ বাবে আচলতে এইসমূহ সাৰি যায় কাৰ ছত্ৰছায়াত সাৰি যায় সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু এইসমূহক আচলতে কোনে নাকি লগাব সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে কাৰণ যদিও ধাবাখনৰ স্বত্বাধিকাৰীক আটক কৰা হৈছে কিন্তু ইয়াৰ পাছতো যি দুজনে নিৰ্মাণ কৰিছে নায়ক নায়িকা আচলতে এই মুহূৰ্তলৈকে চিনাক্ত হোৱাৰ পাছতো আটক কৰা নাই আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ ধাবাৰ বিৰুদ্ধে বা এনেধৰণৰ লোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে সেয়া কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন